দেউগাড়ী কৈছিলে আমাক যে মানে 60 হাত বহল 120 হাত দীঘল সেইকাৰণে এইবিলাক মানে যুদ্ধ কৰিছিলে বন্ধুসকল গুড মৰ্ণিং টু এভৰিৱান আকৌ এটা নতুন ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোলৈ বন্ধুসকল আপোনালোকে দেখিলে যোৱাটো ভিডিঅ'ত যে মই আহি কিনে কোচবিহাৰ আছোঁ আহি কিনে তো আমি আজি কোচবিহাৰত আছোঁ তো কথাটো হ'ল কি কোচবিহাৰত যে আহিলোঁ মই কোৱা নাছিলোঁ আপোনালোকক যে আজি ক'লৈ যাম বুলি কোৱা নাছিলোঁ আজি আমি গৈ আছোঁ মধুপুৰ সত্ৰ মানে হৈছে যে শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ যি মৃত্যুৰ স্থান শ্ৰীমন্ত শংকৰদেৱৰ যি মৃত্যুৰ স্থানডোখৰলৈ আমি আজি গৈ আছোঁ এতিয়া ৰাতিপুৱা প্ৰায় 7টা বাজিছে 7টা বজাত বজাৰ সময় আমি এতিয়া ওলাইছোঁ গোটেইকেইজন তালৈকে যাওঁ যিহেতু ইয়াৰ পৰা প্ৰায় অকণমান দূৰ আছে কালি এইখন হোটেলতে আছিলোঁ কালি আমি আছিলোঁ ইয়াতে এতিয়া তেনেকৈ হোটেলৰ পৰা চেক আউট কৰি পেলাই ওলাই আহিলোঁ কাৰণ সোনকালে ওলাই ডাইৰেক্ট মধুপুৰ সত্ৰ যাই পেলাই আৰু কিবা চাব লগা বস্তু আছে কোচবিহাৰত চাই পেলাই আমি আজি ইয়াৰ পৰা ঘৰলৈ গুচি যাম মানে তো এতিয়া ৰেডি হৈছোঁ যাবলৈ আপোনালোকৰ ভিডিঅ'টো চাই থাকক একেবাৰে সত্ৰত গৈ পেলাই আপোনালোকক গোটেইখিনি ভালকৈ দেখাই আছোঁ আৰু লগ পাই থাকিম বেংগলত আহি যদি পুৰি খোৱাত নলওঁ আৰু পুৰি বনাই আছে এখন অলৰেডি খালোঁ আমি কেইটাই কিন্তু আৰু খাওঁ লাগিছে ভাল লাগিছে যিহেতু আৰু অকণ খাই লওঁ চাহ বৰ ধুনীয়া চাহকাপ বহুত ভাল লাগে খাই চাহটো এতিয়া পুৰি খাই আছোঁ পুৰি আৰু এখন খাই পেলাই আমি গৈ থাকিম আৰু এয়া পূৰা পুৰি বনাই আছে এইটো মধুপুৰ লিখা আছে মধুপুৰ মোৰ বুলি লিখা আছে কি কৰি আছে এয়া মোৰ বেংগলী লিখা আছে বেংগলী আৰু তো ইফালে সোমাই আহিব লাগে এইটো ৰাস্তা ফাইনেলি আমি আহি পাই গ'লোঁ মধুপুৰ সত্ৰ এইখন মই আপোনালোকক দেখাইছোঁ চাওক একদম পুৰণা ফিল দি দিছে পূৰা বহুত বছৰ আগৰ যিহেতু গেট ভালকৈ বেক কেমেৰা কৰি আপোনালোকক ভালকৈ ভিতৰৰ দৃশ্যসমূহ সকলো দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক সোমাই আহিলোঁ ভিতৰলৈ এয়া মানে দেখিলে গেটৰ ভিতৰৰ পৰা মই সোমাই আহিলোঁ গতিকে আজি অসমৰ মানুহ বহুত লগ পাইছোঁ দেই অসমৰ মানুহ বহুত আহিছে হয়তো এয়া বাছ লৈ পেলাই আহিছে আমাৰ অসমৰ মানুহ তাতে বাছ ৰখি আছে অসমৰ পৰা অহা মানুহ পাই চেষ্টা কৰিম যদি লগ পাওঁ কথা পাতিম ক'ৰ পৰা আহিছে সুধিম তো ব'লক ভিতৰলৈ যাওঁ চাওঁ কি আছে ভিতৰত ভালকৈ ক'ৰ পৰা আহিছে ক'ৰ পৰা আপোনালোক শুৱালকুছিৰ পৰা আজি আহিছে নে যোৱাকালি আহিছে যোৱাকালি ইয়াতে আছে ইয়াতে থকাৰ ব্যৱস্থা আছে ন আচ্ছা ঠিকে আছে মানে কি কয় ইয়াৰ মানে সত্ৰখনক মানে কেনেকুৱা লাগিল চাই পেলাই আপোনালোকৰ মানে কি হ'লেও হ'লেও কিন্তু আগতকৈ মানে ধৰক এতিয়া ধৰক সত্ৰখনৰ মানে মেইনটেনেঞ্চ বা এনেকুৱা বহুতখিনি কমি গৈছে মানে চৰকাৰৰ সুবিধা অলপ লাগে হয়নে নকওঁ কথাখিনি চৰকাৰে যদি সুবিধাখিনি কৰি দিয়ে অলপ ভাল হয় আৰু থকা খোৱা ব্যৱস্থা ইমান ভালনে নে ভালে ন ইফালে বনাই মেলি খাইছে আপোনালোকে ঠিক আছে ন ভাল লাগিলে অসমৰ মানুহ অসমৰ পৰা আহি লগ পাই ভাল লাগিছে কিবা এটা ধন্যবাদ বাই আকৌ লগ পাম পিছত অঁ দিয়া শুৱালকুছি হাতীসত্ৰৰ পৰা ন ঠিক আছে আমি চব মঙলদৈৰ পৰা
আমাৰ ফেমিলি আহিছোঁ আমি এনেকৈ ঠিক আছে দিয়ক মই ইউটিউবত ভিডিঅ' কৰোঁ মই আপুনি পাব মোক মই চেনেলটো দেখাই দি আছোঁ ৰ'ব আমি পৰহি সেই সৌভাগ্যটো পালোঁ আৰু কি হয় বস্তুটো এই বাংলাদেশত বৰ্ডাৰত সোমোৱা হয় তাৰমানে পৰহি প্ৰচেছন আছিলে সত্ৰশালৰ পৰা তাতে এজোপা গছ আছে গছ আছে তাৰমানে শংকৰদেৱ আহি নৈৰে আহি তাতে নাও বান্ধি সত্ৰশালত প্ৰথম প্ৰতিষ্ঠা কৰিছিল আচ্ছা তাতে আছে হয় তেখেত ইয়াত ঢুকাইছে এতিয়া অৰিজিন সত্ৰ তেখেতে সেইখন পাৰিছে সত্ৰশালত এতিয়া সেই সময়ততো বাংলাদেশ হিন্দুস্তান বুলি কথা নাছিল তেওঁ তাতে নাও বান্ধি আহি ভিতৰত প্ৰায় 200 মিটাৰমান ভিতৰত আহি বনাইছে প্ৰচেছনটো মানে কি হয় আপোনাৰ প্ৰত্যেক বছৰে হয় ন সেইটো মানে শংকৰ উৎসৱৰ দিনাখন হয় নেকি শংকৰ উৎসৱৰ দিনা আমি কৰোঁ কিন্তু ইয়াত 5 দিন কৰে 5 দিন কৰে ন শংকৰ উৎসৱ লাষ্টৰ দিনা মানে ডাঙৰ প্ৰচেছনটো হয় আমাৰ তাতে ধৰক জেনেৰেলি আপোনাৰ শংকৰ উৎসৱৰ দিনাখনে প্ৰচেছন হয় ইয়াতে মানে লাষ্টৰ দিনাখন প্ৰচেছন হয় আৰু লাষ্টৰ দিনা আচ্ছা ধন্যবাদ ঠিক আছে দিয়ক বাৰু তোমালোক সেই মঙলদৈৰ পৰা হয় আজি আহিছা যোৱাকালি আহিছোঁ কৃষ্ণ প্ৰথমবাৰ মধুপুৰ সত্ৰ সোমাই আহিছোঁ ভিতৰলৈ আমাৰ সেৱা লৈ আছে আমি ওদালগুৰি ডিষ্ট্ৰিক্টলৈ যাই থাকোঁ ওদালগুৰি ডিষ্ট্ৰিক্ট মানে ওৰাং হয় আমাৰ ওৰাঙৰ ওচৰতে ঘৰ আমাৰ ওৰাঙৰ ওচৰতে ঘৰ গেলাবিল আছে নহয় গেলাবিল এখন সত্ৰ আছে হয় হয় এই গেলাবিল সত্ৰখন আমাৰ এই মধুপুৰ সত্ৰতে শাখা সত্ৰ শৰণ ভজনৰ দায়িত্ব থাকিলে নিমন্ত্ৰণ দিলে আমি ইয়াৰ পৰা যাওঁ আচ্ছা ঠিক আছে বাৰু আপোনালোকে যোৱাৰ সময়ত মোক মাতি যাব আমিতো মানুহ চিনি নাপাওঁ কোনোবা শুৱালকুছিৰ কোনোবা আপোনালোকে যোৱাটো মোক মাতি যাব এটা চাব লগা বস্তু আছে তুমি এইটো ভিডিঅ' কৰি লৈ যাব পাৰা গুৰু এই শংকৰ গুৰুৱে বৰপেটাত দিছিলে আপোনাৰ 60 হাত বহল 120 হাত লম্বা বৃন্দাবনী বস্ত্ৰ গতিকে বৃন্দাবনী বস্ত্ৰখনটো ইয়াত আছিল ইয়াৰ পৰা শেষ ৰজাই নি পেলাই ভূটানক বিক্ৰী কৰিলে ভূটানৰ পৰা আৰু আপোনাৰ ব্ৰিটিছ চৰকাৰে লৈ এতিয়া লণ্ডন মিউজিয়ামত আছে গতিকে তাত গৈ পেলাই চাই চিতি এখন চিত্ৰ আঁকি উলিয়াই ইয়াত ৰাখিছে বৃন্দাবনী বস্ত্ৰখন কেনেকুৱা আছিল এই ইয়াৰ ঘৰটোত আছে ঠিক আছে হয় আমি চাই যাম যাওঁতে ওচৰতে মাতি যাবতে ঠিক আছে আপোনালোকে কেইজন আহিছে মোৰ ল'ৰা আচ্ছা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আহি ইয়াতে আছিলে এই দেৱে কথাখিনি ক'লেই আপোনালোকক মই চেষ্টা কৰিম দেৱে কৈছে যে তেওঁ ক'লে আমাক চাওক নামঘোষা লিখা আছে অসমীয়াত লিখা আছে নামঘোষা পূৰা অসমীয়াত নামঘোষাত লিখা আছে নামঘোষা অসমীয়াত এইবিলাক পৰিৱেশটো বহুত সুন্দৰ পৰিৱেশ দাদা হয় সত্ৰখনৰ এইফালে এনেকৈ ঘূৰিছোঁ এপাক ঘূৰি পেলাই আপোনালোকক মই দেখাইছোঁ সুন্দৰ এইটো পিছফালটো আগফালে হেৰিটো আছে পিছফালে ধুনীয়া এটা মন্দিৰ আছে দেই পিছফালে ধুনীয়া মন্দিৰ এটা আছে মন্দিৰৰ নামঘৰ আৰু এয়া শংকৰদেৱৰ হেৰি ৰাখি থোৱা আছে ইয়াতে লোকসকলে সেৱা অৰ্চনা কৰি আছে তাতে সুন্দৰ পৰিৱেশ ইফালেও এটা হেৰি আছে নামঘৰ আৰু ইয়াত থকা খোৱাৰ ব্যৱস্থা আছে বুলি কৈছিলে যে এইবিলাকে মানে থকা খোৱাৰ ব্যৱস্থা এইবিলাকত আছে এইবিলাকত থকা খোৱাৰ ব্যৱস্থা ইয়াতে আছে মানে থাকিব পাৰে ধুনীয়াকৈ আপোনালোকে অসমৰ পৰা যদি আহিছে থাকিব পাৰে এনেকুৱাকৈ আৰু
দেউৱে আপোনালোকক মোৰ মানে কথাখিনি ক'লে যে বস্ত্ৰ আছে কিবা বোলে এনেকৈ শংকৰদেৱৰ বস্ত্ৰৰ কথা ক'লে যে সেই বস্ত্ৰ তেওঁ বনাইছিলে যি বস্ত্ৰ এতিয়া বৰ্তমানটো বাহিৰত আছে লণ্ডনত আছে মানে কি মিউজিয়ামত ৰাখিছে এনেকুৱা কিন্তু বৰ্তমান তাৰ সেই বস্ত্ৰটোৰ মানে কিবা এটা আৰ্হি তেওঁ মানে তাৰপৰা চাই পেলাই বনাইছিলে তেওঁলোকে ইয়াতে বনাইছিলে তো সেই বস্তুটো আমাক দেখাম বুলি কৈছে তো আমি চাই যাম যাওঁতে আমি চাই যাম আৰু বলক আগলৈ গৈ থাকোঁ আৰু কিবা কিবি দেখাব লগা আছে মই আপোনালোকক দেখাই আছোঁ ভালকৈ বলক এই চাকি গছ যে জ্বলি আছে ন এই বন্তি গছ চাকি গছক অক্ষয় বন্তি বুলি কোৱা হয় এই বন্তি গছ মানে শংকৰদেৱৰ মৃত্যু হোৱাৰ আগতে তেওঁ প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱে যেতিয়া এই সত্ৰখন প্ৰতিষ্ঠা কৰোঁতেই এই বন্তি গছ জ্বলাইছিলে আৰু এই বন্তি গছ তেতিয়াৰ যি জ্বলাইছে আৰু আজিলৈকে সেই বন্তি গছ মানে জ্বলিয়ে আছে মানে নুমাবলৈ দিয়া নাই তো জ্বলাই ৰাখি থৈছে আজি ইমান বছৰ বহুত বছৰ হৈ গ'ল এই বন্তি গছ জ্বলিয়ে আছে তেওঁ যি প্ৰতিষ্ঠা কৰি জ্বলাইছিলে আৰু তেনেদৰে আজীৱনো এনেকৈ জ্বলি ৰৈছে বন্তি গছ ভাল লাগিছে দেখা পাই এনেকুৱাকৈ আমি বহুত নাজানা কথা জানিব পাৰিম ইয়াতে যিহেতু আমি ফাৰ্ষ্ট টাইম আহিছোঁ আমি আগতে আহি পোৱা নাই ধৰক এতিয়া মানে কথাটো কেনেকুৱা হৈছে ইয়াতে অকল ইমান আমি যি দেখিলোঁ ইমান মানুহ নাহে ধৰক বহুত আমি ভাবিছিলোঁ যে বহুত সত্ৰ হিচাপে বহুত মানুহ পাম বা ইমান এনেকুৱা বহুত কম মানুহ আহে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'ৰ জৰিয়তে যে আহিব অসমৰ পৰা বেছি দূৰ নহয় জানেই যিহেতু আমাৰ অসমৰে এই ক'ব গ'লে আমাৰ অসমৰে এইখিনি গোটেইখিনি আমাৰ অসমৰ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা সত্ৰ সকলো আহিব চাবলৈ ধুনীয়াকৈ চাব আহি পেলাই ইয়াৰ বুজ ল'ব ইয়াৰ পৰিৱেশটো মানে দৰ্শন কৰিব কি ধুনীয়া পৰিৱেশ তো বলক ইফালে কীৰ্তন ঘৰ আছে আৰু ইফালে শংকৰদেৱৰ প্ৰতিমূৰ্তি আছে মই প্ৰতিমূৰ্তিটো শংকৰদেৱৰ দেখাম আপোনালোকক আৰু লগতে কীৰ্তন ঘৰ আছে কীৰ্তন ঘৰটো ভালকৈ মই আপোনালোকক দেখাম বলকচোন ভিডিঅ'টো চাই থাকক আপোনালোকে যোৱাতে মাতি যাব পাৰে আমি ইমান সময়নো চাই থাকিম কেতিয়াবা লগ পাব আমি নানানটা ব্যস্তত থাকোঁ প্ৰসাদ পুথি দি দিলোঁ তেওঁ খেতি আৰু ক'ত গ'ল আছে তেখেতক এইখিনি দিলে ঠিক আছে সকলো ভগাই ল'ব আৰু মই কথা এটা সুধোঁ আপোনাক এই বন্তি গছৰ বন্তি মানে জ্বলি আছে চাকি গছ যে চাকি গছৰ মানে কিবা বিশেষত্ব কিবাখিনি কৈ দিয়কচোন অকণমান ভালকৈ গুৰুজনে যেতিয়া বৈকুণ্ঠগামী হ'ব হয় তাৰ আগ মুহূৰ্তত এই বন্তি গছি জ্বলাই তেওঁ এই ঠাইতে শেষ নিশ্বাস ত্যাগ কৰিছে আচ্ছা মূল কাৰণটো সেইটোৱে মূল কাৰণটো সেইটো আৰু তেতিয়াৰ পৰা এই বন্তি চাকি গছ মানে জ্বলি আছে ন জ্বলি আছে আকৌ জ্বলি থাকিব জ্বলি থাকিব অসমবাসী ৰাইজ যেতিয়ালৈকে জীয়াই থাকিব এই চাকি গছ জীয়াই থাকিব হয় কাৰণ অসমৰ ৰাইজেহে জ্বলাই ৰাখিছে এই বন্তি গছ আৰু এই বন্তি গছ জ্বলাই ৰখাৰ দায়িত্বটো অসমবাসীৰ প্ৰত্যেকটো ব্যক্তিৰে দায়িত্ব আছে দায়িত্ব ইয়াতে পাৰ আছে বহুতখিনি দেই বহুতকেইটা পাৰৰ পজা এই শহাপহু আছে ইয়াতে এয়া শহাপহু বস্তু এটা দেখিছোঁ মই জোতা পেণ্ডেল পিন্ধি সোমাওঁ জোতা পেণ্ডেল পিন্ধা নাই বাৰু ময়ো আপোনালোকক বস্তু এটা দেখাওঁ চাব হা মানে অসম চৰকাৰ সাংস্কৃতিক কেন্দ্ৰ মধুপুৰ সত্ৰ কালচাৰেল চেণ্টাৰ মধুপুৰ তো পূৰা অসমীয়াত লিখা আছে এইখিনিও অসমীয়াত লিখা আছে এয়া সাংস্কৃতিক কেন্দ্ৰ আছিল এইটো ঘৰ মানে এইটো সাংস্কৃতিক কেন্দ্ৰ মানে এতিয়া সাংস্কৃতিক মানে সেয়া বুজি পাইছেনে আপোনালোকে সাংস্কৃতিক কেন্দ্ৰ আছিলে এইখন এইটো যাত্ৰীগৃহ মানে মানুহবিলাক আহিলে থাকে ধৰক কেতিয়াবা এনেকুৱা ঘৰ বনাইছে আৰু বহুত পুৰণা ঘৰ কিন্তু এইটো মানে বহুত বছৰ পুৰণা ঘৰ মই যামগৈ ঘৰখন থাপনা আৰু মই কৈ আছিলোঁ যে এইখন মানে এইখন লিখা আছে সুন্দৰকৈ আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি পেলাই পঢ়িব ধুনীয়াকৈ ওপৰত কি লিখা আছে ধুনীয়াকৈ সুন্দৰকৈ পঢ়ি যাব এইখনেই দেউগৰাকী কৈছিলে আমাক যে মানে 60 হাত বহল 120 হাত দীঘল
বৃন্দাবনী বস্ত্ৰ যি বৈছিলে বুলি কৈছিলে, এই বস্ত্ৰখন মানে এনেকুৱা আকাৰৰ আছিলে, এইখন নাছিলে, এনেকুৱা আকাৰৰ আছিলে। সেই বস্ত্ৰখন বৰ্তমানতো সেই বস্ত্ৰখন নাই কৈ দেৱে, এই বস্ত্ৰখন ইয়াতে মানে বৈছিলে তেওঁ বৰপেটাত বোৱাৰ পিছত আছিলে ইয়াতে, কিন্তু ইয়াৰ পৰা আকৌ ইয়াৰ পৰা এই ভূটানত বিক্ৰী কৰিলে বুলি কৈছিলে। কিন্তু ভূটানৰ চৰকাৰে আকৌ ব্ৰিটিছক দিলে, ব্ৰিটিছে আকৌ আজি মিউজিয়ামত ৰাখিছে লণ্ডনত। তো বস্তুটো বৰ্তমান হয় আমাৰ বস্তুটো অসমৰ বা আমাৰ মহাপুৰুষজনে সেই বস্ত্ৰ বনাইছিলে, কিন্তু বৰ্তমান আমাৰ হাতত নাই। তাৰে এটা আৰ্হি মানে এনেকুৱা ধৰণৰ থৈ দিছে আমাক চাবৰ কাৰণে, বা কেনেকুৱা আছিলে বস্তুটো মানে বুজিবৰ কাৰণে এনেকুৱা এটা আৰ্হি থৈ দিছে আৰু এইখিনি আছিলে। আৰু এতিয়া ইয়াত দেখিছে আপোনালোকে গুৰুজনাৰ এয়া প্ৰতিমূৰ্তি, কি ধুনীয়াকৈ বনাই থৈ দিছে গুৰুজনাৰ প্ৰতিমূৰ্তি। এয়া কীৰ্তন ঘৰ, ইয়াৰ ভিতৰৰ দৃশ্যসমূহ আছে শংকৰদেৱৰ সেয়া থাপনা, এনেকৈ কি সুন্দৰকৈ থাপনা স্থাপন কৰি থৈছে। যিহেতু দেখিলে এয়াই হৈছে আৰু মধুপুৰ সত্ৰ। এয়াই মই দেখাই দিছোঁ ধুনীয়াকৈ আপোনালোকক, এয়াই মধুপুৰ সত্ৰ। এতিয়া আমি ইয়াৰ পৰা ওলাই দিম বুলি ভাবিছোঁ আৰু কাৰণ যিহেতু আমাৰ আজি ঘৰ যোৱাৰ প্লেনিং এটা আছে ইয়াৰ পৰা। এয়া মানে ফিল্ডটো কি ক'ম আৰু, অসমত থকাই ফিল্ডটো হৈ যায়। অসমৰ বাহিৰত আছোঁ কিন্তু অসমৰ বাহিৰত থকা ফিল্ডটো অহা নাই, যিহেতু শংকৰদেৱৰ প্ৰতিষ্ঠাপক বা শংকৰদেৱৰ এই চব সকলোবোৰ, তো সেইকাৰণে ঘৰত থকা ফিল্ডটো আহিছে বা অসমত থকা ফিল্ডটো আহি আছে, বাহিৰত থকা ফিল্ড মানে বেংগলত যে আছোঁ এনেকুৱা ফিল্ড অহা নাই। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে, এনেকুৱা এই মানে ইয়াৰ পৰিৱেশটো কেনেকুৱা পালে, ইয়াৰ দৃশ্যটো কেনেকুৱা পালে জনাব। হয়তো অলপ মানে কি ক'ম আৰু, মেইনটেনেঞ্চৰ অলপ কিবা অলপ প্ৰব্লেম হৈ আছে, নোহোৱা নহয়, যিহেতু চৰকাৰে অলপ চাব লাগে এইখিনি বস্তু। আৰু এইবিলাক বহুত আগতেই বনোৱা বুলি কৈছে তেওঁলোকে, যে আৰু এতিয়া বহুত দিন হ'ল কোনো বস্তু একো হেৰি কৰা নাই, বনোৱা নাই বা কোনো ডেভেলপমেণ্ট কৰা নাই ভালকৈ, ইমান এটা কৈছে তেওঁলোকে। কিন্তু বিশেষ একো নাই, ভাল লাগিছে। আৰু ইয়াতকৈ ভাল কৰি তোলক। আমাৰ অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে চেষ্টা কৰক ইমানখিনি পাৰে সত্ৰখন আৰু আগুৱাই নিবলৈ বা আৰু অলপ ডেভেলপ কৰি তুলিবলৈ চেষ্টা কৰক, যিহেতু বহুত ডাঙৰ বস্তু এইটো আমাৰ কাৰণে, আমাৰ অসমবাসীৰ কাৰণে বহুত মানে ইম'চনৰ লগত জড়িত বস্তু এইবিলাক। এইখিনি অকণমান বিশেষ কৰি নাথাকোঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ, নেক্সট চাওঁ যদি আৰু বেলেগ কিবা এটা এডোখৰ মানে কথা কৈছিলোঁ আমি, ইও কৈ আছিলে ময়ো কৈ আছিলোঁ, তো ঠাইডোখৰ যদি সোমাব পাৰোঁ তাতো এটা ধুনীয়া পৰিৱেশ বা ধুনীয়া দৃশ্য আপোনালোকক দেখাব পাৰিম। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে। আমি পালোঁ আহি এতিয়া ৰাজবাৰী পাই গ'লোঁ আহি। মই তাৰপৰা বাহিৰৰ পৰা আপোনালোকক দৃশ্যটো অকণমান দেখালোঁ। এতিয়া গাড়ীখন ইয়াতে পাৰ্ক কৰি টিকেট ল'ব লাগিব। টিকেট কাউণ্টাৰৰ পৰা টিকেটটো লৈ পেলাই, তো এইখন গাড়ী আহি আছে, তাৰ পৰা আমি আগলৈ যাম। সোমাই আহিলোঁ ৰাজবাৰী, গাড়ীখন তাতে পাৰ্ক কৰিলোঁ। সেইখন আছিলে একচুৱেলি উদ্যান ব্ৰিজত পাৰ্ক কৰিছোঁ গাড়ীখন, আৰু ৰাজবাৰী উদ্যান। আৰু এইখন এতিয়া ৰাজবাৰীৰ এইটো ৰাজামহল, আৰু ৰাজামহল চাব আহিছোঁ। টিকেট সোমাই গ'লোঁ ফাইনেলি। ক'ত? ৰাজবাৰী, মানে ৰাজমহল। এখন ইণ্ডিয়াৰ ফ্লেগ, কি ধুনীয়াকৈ সুন্দৰকৈ থৈ দিছে ইণ্ডিয়াৰ ফ্লেগখন। চাওক না কি সুন্দৰ ভিউ ইয়াৰ পৰা, ওচৰলৈ গৈ থাকিলে আৰু ধুনীয়া লাগি থাকিব। ৰজামহল, এইটো পুখুৰী, এতিয়া ৰজাই পুখুৰী মাছ মাৰিছিল কিজানি এইটো পুখুৰীত না? আগতে মাছ মাৰি সাঁতুৰিছিল এটি। ইয়াৰ যোনটো মানে ফ্ৰেমটো মানে কি ধুনীয়া লাগিছে, মানে ইয়াৰ পৰা এনেকুৱা সুন্দৰ কালাৰটো পূৰা উজ্জ্বলি উঠিছে। অলপ পুৰণা হৈছে যদিও মানে এইটো হয়তো কালাৰটো অকণ নতুনকৈ কৰিছে কিজানি, এনেকৈ যেন লাগিছে। নাজানো, ভিতৰত গ'লেহে গম পাম বা সুধিলে গম পাম যে কালাৰটো নতুনকৈ কৰিছে নে আগৰ পৰা এনেকুৱা আছিলে। গ্ৰীণ গোটেই মানে ধুনীয়া পৰিৱেশটো। ইফালে পুখুৰী আছে, সিফালেও পুখুৰী আছিলে। মই যদি ইমানখিনি ইয়াৰ বিষয়ে জানো বা ইয়াৰ পৰা গম পাওঁ, গোটেইখিনি আপোনালোকক দিবলৈ মই চেষ্টা কৰি থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো সকলোৱে চাই দিব শেষলৈকে। এইবিলাক দেখিছেনে, এইবিলাক মানে ৰজা যেতিয়া যুদ্ধ কৰিছিলে আৰু এইবিলাক ইস্তেমাল কৰিছিলে এইবিলাক। এখন বেংগলীত লিখা আছে কোচবিহাৰ প্ৰাসাদ। এইটো আছে এনেকৈ
আচলতে কি মানে কি হয় এইটো কোচবিহাৰ প্লেচ এনেকৈ লিখা আছে ইয়াতে আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ পেলাই পঢ়িব ধুনীয়াকৈ অলপ ভিতৰলৈ যাম আমি আৰু এই মহলটো আৰু ভিতৰলৈ যাওঁ বলক আমি জিঅ'গ্ৰাফি কৰিছে আৰু এই মেহেলটো বনাইছিলে মানে 1987ত ৰজা মহাৰাজা নীলকেন্দ্ৰ নাৰায়ণে এই মেহেলটো বনাইছিলে মানে তেওঁ গোটেই মেহেলটো বনাইছিলে তাৰপিছত ধৰক তেনেকৈ ল'ৰা আছিলে ৰজা হৈ পেলাই এই আৰু ভিতৰত বিশেষকৈ বহুত বেছি ভিডিঅ' কৰিব নিদিয়ে তো সেইকাৰণে মই অকণ ভিডিঅ' কৰি দিছোঁ আৰু মই দেখাইছোঁ যিমানখিনি পাৰোঁ অকণমান চাওক মই যিমানখিনি কৰিছোঁ ভিডিঅ' গোটেইখিনি দেখাই দিছোঁ আপোনালোকক কি বস্তু বন্ধুসকল আপোনালোকে দেখিলে ভিতৰত ভিডিঅ' ইমান কৰিব পৰা নাই ভিতৰত মানা কৰে ভিডিঅ' কৰি থাকিবলৈ বেছিকৈ তাতে ভিতৰলৈ সেইকাৰণে যিমানখিনি বাৰু অকণ ভিডিঅ' আপোনালোকক দেখাইছোঁ আৰু সেইটো বেছিকেলি ইয়াতে সুধোঁতে কৈছে যে ৰজাৰ ঘৰ আছিলে ৰজাৰ ঘৰৰ পিছত এতিয়া বৰ্তমান সেইটো মেহেল কৰি দিলে মানে মেহেলটো মানে ৰজাৰ মেহেলটো আপোনাৰ কৰি দিলে মিউজিয়াম কৰি দিলে আপোনালোকৰ তো মিউজিয়ামটো কৰি দিয়াৰ পিছত এতিয়া মানে যিবিলাক সামগ্ৰী আগৰ দিনৰ আছিলে এইবিলাক ইয়াতে ৰাখি থৈছে আৰু যিমানখিনি পুৰণা বস্তু আছে চববিলাক ৰাখি থৈছে তো ভিতৰতো মই যিমানখিনি পাৰোঁ দেখালোঁ আৰু ওপৰত মানে ৰজাৰ ঘৰবিলাক আছিলে থকা ঘৰ বা বসা এনেকুৱা বস্তুবিলাক আছিলে আৰু ৰজাৰ যি ৰজাৰ চব তো চালে আপোনালোকে কেনেকুৱা পালে জনাব তো ইয়াৰ ৰজাজনৰ নাম আছিলে মহাৰাজা জিতেন্দ্ৰ নাৰায়ণ লাষ্ট ৰজা আছিল মানে ইয়াৰ শেষজন ৰজা আছিল এই সাম্ৰাজ্যৰ শেষজন ৰজা আছিল মহাৰাজা জিতেন্দ্ৰ নাৰায়ণ তাৰপিছত আৰু মানে ৰজা বংশ শেষ হৈ গৈছে মানে চব শেষ হৈ মৰি গ'ল বা এনেকুৱা বুলি কৈছে আৰু এনেকুৱা হৈছে কিবা আৰু কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাব সকলোৱে যিমানখিনি চেষ্টা কৰি পাৰিলোঁ মানে চেষ্টা কৰিছোঁ মই দেখাবলৈ গোটেইখিনি আপোনালোকক আৰু বিশেষকৈ মই কওঁ ইয়াতে আপোনালোকে নিজৰ কথা আহিব ভাল পাব চাই আহি পেলাই কিন্তু যিটো আমি সত্ৰ চাই আহিলোঁ মহাপুৰুষ শ্ৰীমন্দিৰৰ যিখন সত্ৰ দেখি আহিলোঁ মধুপুৰ সত্ৰ সেই সত্ৰখনলৈ আপোনালোকে এবাৰ হ'লেও আহক কি ক'ম মানে বহুত ভাল পাব আহিলে মানে ক'বলৈ ভাষা নাই তাতে ইমান ধুনীয়া পৰিৱেশ ইমান ভাল লগা তাত মানে দৃশ্য দেখিবলৈ পাব আপোনালোকে আপুনি আহক মধুপুৰ সত্ৰলৈ আহক বিশেষকৈ ইয়াতে আপোনালোকে নাহে এইটো নিজৰ কথা আপোনালোকৰ কিন্তু মধুপুৰ সত্ৰলৈ আহক চাই যাওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বনোৱা ইমান ধুনীয়া এখন সত্ৰ আৰু যিহেতু তেওঁৰ তাতে মৃত্যু হৈছিল তো এই গোটেইখিনি বস্তু আপোনালোকে দেখিবলৈ পাব তাতে তো আহক তালৈকে চাওক তাতে চ' বন্ধুসকল আজিলৈ ইমানেই ভিডিঅ'টো বহুত বেছি দীঘল কৰি দিলোঁ ডাঙৰ কৰি দিলোঁ তথাপিতো ভিডিঅ'টো যদি চাই ভাল পালে সকলোৱে জনাব কমেণ্টত তো আজি ইয়াতেই এই ভিডিঅ'টো সামৰি মাৰিছোঁ বাই আকৌ সকলোকে নতুন ভিডিঅ'ত আকৌ লগ পাই আছোঁ তেতিয়ালৈকে বাই